নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা অসমীয়াৰ অৰুণিমা সিনহা পাঠটিৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ্স আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যাবা আৰু কোৱেশ্চন আনসাৰ্সখিনি নোট ডাউন কৰি ল'বা অৰুণিমা সিনহাৰ চমুকৈ উত্তৰ লিখা ক অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল উত্তৰ অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল খ প্ৰশ্ন অৰুণিমা সিনহাৰ ঘৰ ক'ত উত্তৰ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত গ প্ৰশ্ন হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল উত্তৰ হস্পিটালত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ ৰূপ লৈছিল খ প্ৰশ্ন চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক কিয় লগ ধৰিছিল উত্তৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বত আৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দ্ৰী পালক লগ ধৰিছিল কাৰণ অৰুণিমাই পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ আছিল তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব উঙ প্ৰশ্ন মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল উত্তৰ মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল 2 নম্বৰ প্ৰশ্ন অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল উত্তৰ অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ কাঢ়ি লৈ গৈছিল আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিচাৰিছিল কিন্তু অৰুণিমাই চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয় তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল ডকাইতবোৰে বাৰে বাৰে কোৱাৰ পিছতো অৰুণিমাই অমান্তি হোৱাত দুজন ডকাইত আগবাঢ়ি আহি অৰুণিমাক ডাংকুলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল সেই সময়তে ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল অৰুণিমাই প্ৰাণপণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেল আলিৰ কাষত পৰি ৰ'ল এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল 3 নম্বৰ প্ৰশ্ন অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল উত্তৰ ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিটালৰ বিচনাত শুই থাকোঁতে হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনটো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল 4 নম্বৰ প্ৰশ্নটো হৈছে অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে উত্তৰ লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ উচ্চতা আছিল 21,108 ফুট
এই উচ্চতালৈ আৰোহণ কৰিবলৈ তেওঁ সক্ষম নহ'ল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। ৫ নম্বৰ প্ৰশ্ন, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? উত্তৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাইছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটটো ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।